বন্ধুসকল আপোনালোকে জানে যে ফিজিক্যাল এক্সাৰসাইজে আমাৰ শৰীৰৰ বিকাশ কৰে, আমাৰ মাসলস গ্ৰোথ কৰে আৰু আমাৰ বেমাৰ ৰেজিষ্ট কৰা শক্তিও বঢ়ায়। কিন্তু আপুনি জানেনে যে ফিজিক্যাল এক্সাৰসাইজে আমাৰ শৰীৰৰ লগত মগজুৰো বিকাশ কৰে আৰু আমাৰ কনসেন্ট্ৰেশন পাৱাৰো বৃদ্ধি কৰে? তেনেহলে আহক আজি আমি এই বিষয়তে চৰ্চা কৰিম। তো বন্ধুসকল, মোৰ নাম জিডি আৰু আপোনালোকে চাই আছে অসমী টিউব। সো লেটস বিগিন। তো বন্ধুসকল, আহক আমি জানি লওঁ যে how physical exercise affect our body, কিয়নো a healthy brain stays in a healthy body। আমাৰ বডি হেলদি হোৱাটো ইমান ইম্পৰ্টেণ্ট যে বৰ্তমানৰ ট্ৰেন্ডিং মোবাইল কোম্পানী এপলৰ ফাউণ্ডাৰ ষ্টিভ জবছৰ মতে দ্য মোষ্ট এক্সপেঞ্চিভ বেড ইজ দি চিক বেড, বা বেমাৰীৰ বিচনা। আপুনি আপোনাৰ সকলো কাম অন্যক দি কৰাব পাৰে টকাৰ বিনিময়ত, কিন্তু আপুনি এজনকো কিনিব নোৱাৰে যি আপোনাৰ বেমাৰ লৈ ফুৰিব। সেয়েহে আমাৰ শৰীৰ সুস্থ হোৱাটো ইমান ইম্পৰ্টেণ্ট। তো বন্ধুসকল, আহক আমি জানি লওঁ দ্য ডিফাৰেন্স বিটুইন এ মাস্কুলাৰ বডি এণ্ড এ ফেটি বডি। তো আমি ধৰি লওঁ যে দুজন মানুহ যাৰ হাইট এণ্ড ৱেইট প্ৰায় সমান, তাৰ মাজতো এজনৰ বডিটো চাই বহুত এট্ৰেক্টিভ লাগিছে আৰু আনজনৰটো আনএট্ৰেক্টিভ বা স্লাগি, তেনেহলে গম পাব যে দ্য ছেকেণ্ড মেন হেজ গেইন মোৰ ফেট ইন স্পাইট অফ মাসল। আৰু এজন হেল্থ কনচিয়াছ ব্যক্তিৰ বাবে দ্য আল্টিমেট গ'ল ইজ টু এচিভ মাস্কুলাৰ ৱেইট ইন স্পাইট অফ ফেটি ৱেইট। তেনেহলে আহক আমি জানি লওঁ যে হাউ our muscles grow। তো বন্ধুসকল, বিজ্ঞানৰ মতে আমাৰ মাসলস প্ৰটিনেৰে তৈয়াৰ হয়। তো ইয়াত বহুতে ভাবিব পাৰে যে মাত্ৰ প্ৰটিন খালেই আমাৰ মাস্কুলাৰ ৱেইট ইনক্ৰিজ হৈ যাব, বাট ইট ইজ নট দ্য ট্ৰু ফেক্ট। আমাৰ মাসল ফাইবাৰে প্ৰটিন একচেপ্ট কৰিব অনলি when they have get some micro damages, বা মাসল ফাইবাৰত মাইক্ৰ ডেমেজ আহিলে। আৰু মাসল ফাইবাৰত মাইক্ৰ ডেমেজ আহিব অনলি when আমি নৰ্মেল ৱেইটৰ পৰা অধিক উঠাওঁ। এক্সাম্পল, মই ইন নৰ্মেল ৱৰ্ক 8 to 10 kgs উঠাওঁ, যিয়ে হ'ব পাৰে এ বাকেট অফ ৱাটাৰ বা এটিং পানী আৰু বহু অন্য কামত। তেনেহলে 8 to 10 kgs হ'ল মোৰ দ্য কমফৰ্ট ৱেইট ফৰ মাই মাসলছ ফাইবাৰ। কিন্তু যদি মই এই ৱেইটতকৈ অধিক এজ 20 to 25 kg উঠাওঁ ইন এ কনষ্টেণ্ট মেনাৰ, এক্সাম্পল বাই গোয়িং এ জিম অৰ এ ফিজিক্স চেণ্টাৰ, তেনেহলে মোৰ মাসলছত মাইক্ৰ ডেমেজেছ আহিব, যি এই পক্ষে ভাল কথা। আৰু ডেমেজ অহাৰ পাছত যদি মই প্ৰটিন সেৱন কৰোঁ তেনেহলে ফাইবাৰবিলাক হিল হ'ব আৰু লগতে গ্ৰ' হ'ব। আৰু এবাৰ সেই চাৰ্টেন ৱেইটত 20 to 25 kgsত আপোনাৰ মাসলছ হিল হৈ গ'লে তেনেহলে কমফৰ্ট ৱেইট হৈ যাব, আৰু পৰৱৰ্তী কালত ডেমেজ আনিবলৈ আপোনাক সেই কমফৰ্ট ৱেইটতকৈ অধিক উঠাব লাগিব। তো বন্ধুসকল, আমি ইয়াৰ পৰা গম পালোঁ যে মাসল বিল্ডিং এটা চাইকেলত ৰান কৰে। প্ৰথমে ইনক্ৰিজিং ৱেইট কজেছ ডেমেজেছ, আৰু প্ৰটিন সেৱনৰ লগতেই ডেমেজেছ হিল হয় আৰু লগতে মাসলছ গ্ৰ' কৰে। আৰু বন্ধুসকল, এটা কথা জানি লওক যে আমাৰ মাসলছত ডেমেজ অকল জিম বা ৱেইট উঠালেই নাহে, ইট অলছো কামছ বাই নৰ্মেল ফিজিকেল এক্সাৰসাইজ যেনে ৰানিং, চুইমিং, চাইক্লিং এক্সেট্ৰা কৰিলে। তো বন্ধুসকল, বি ফ্ৰী টু গ' ফৰ এ ৱাক আফটাৰ ৱেক আপ ইন দ্য মৰ্ণিং। আৰু এই বিষয়ে মোৰ আগৰ ভিডিঅ' এবাউট দ্য চেভাৰ্ছ ৰুলত কোৱা হৈছে। তো বন্ধুসকল, আপোনাৰ বডি এতিয়া পূৰ্ণ ৰূপত এবল টু বিয়াৰ এ হেল্ডি ব্ৰেইন। তেনেহলে আহক আমি জানি লওঁ যে how physical exercise affect our brain। তো বন্ধুসকল, এটা ৰিচাৰ্চ হৈছিল ইন 1990s য'ত বিজ্ঞানীকে প্ৰিজাৰ্ভ ব্ৰেইন চেলছত প্ৰটিন দিছিল, আৰু যাৰ ফলত প্ৰিজাৰ্ভ ব্ৰেইনত ব্ৰেইন চেলছ গ্ৰ' কৰিব ধৰিছিল। আৰু ৰিচাৰ্চাৰ্ছৰ মতে আমি এটা নতুন কথা তেতিয়াই শিকিব পাৰোঁ যেতিয়া নেকি আমাৰ ব্ৰেইন চেলছ গ্ৰ' কৰিব, আৰু যাৰ পাছত সেই প্ৰটিনৰ নাম দিয়া হৈছিল BDNF, বা ব্ৰেইন ডিৰাইভড নিউৰট্ৰফিক ফেক্টৰ। আৰু আফটাৰ দ্য ডিস্কভাৰী অফ BDNF, ৰিচাৰ্চাৰ্ছে বহু নতুন নতুন দিশ বিচাৰিছে যিয়ে নেকি ব্ৰেইনত BDNFৰ এমাউণ্ট ইনক্ৰিজ কৰিব পাৰে, কিয়নো BDNF ইনক্ৰিজ হ'লে আমাৰ কনচেন্ট্ৰেশ্যন বাঢ়িব আৰু আমাৰ এংজাইটি, ডিপ্ৰেশ্যন কমিব। আৰু ইয়াৰ বাবে এটা ইজি সলিউশ্যন হৈছে জাষ্ট টেক এন এণ্টি ডিপ্ৰেশ্যন মেডিচিন। কিন্তু মই একো মেডিচিন ছাজেষ্ট নকৰোঁ, কিয়নো দে মে কণ্টেইন ছাম হেল্থ ৰিলেটেড ইছ্যুজ। তেনেহ'লে দ্য বেষ্ট ৱে to gain BDNF amount in brain is by physical exercise। এটা ৰিচাৰ্চ হৈছিল য'ত দৌৰি থকা নিগনিৰ ওপৰত এক্সপেৰিমেণ্ট কৰা হৈছিল, আৰু য'ত গম পোৱা গৈছিল যে BDNF লেভেল 2 to 3 টাইম ইনক্ৰিজ হৈ গৈছিল, যিয়ে ব্ৰেইন ফাৰ্টিলাইজাৰৰ কাম কৰে। আৰু বন্ধুসকল, এনেকৈ বহু কেইজন এই BDNFৰ ৰিচাৰ্চত আছিল, কিন্তু প্ৰমুখ অৱদান আছিল এজন MIT টিচাৰ জন আৰ ৰেটি, আৰু তেওঁৰ বুক স্পাৰ্কৰ আছিল আজি বুক চামাৰী। আৰু মোৰ আগৰ ভিডিঅ'ৰ যি চেভাৰ্ছ ৰুল আছিল, সেই চেভাৰৰ
বা এক্সাৰচাইজৰ ওপৰত এই ভিডিঅ'। তো বন্ধুসকল, আপোনাৰ এই বহুমূলীয়া সময় দিয়াৰ বাবে ধন্যবাদ। ফৰ এনি ছাজেশ্যন প্লিজ কমেণ্ট এণ্ড অলছ' কমেণ্ট ফৰ দ্য নেক্সট ভিডিঅ'। ভিডিঅ' চাই ভাল লাগিলে তেনেহ'লে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ চেনেল অসম ইউটিউবক ছাবস্ক্ৰাইব কৰিব। শেহতীয়াকৈ ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।